কবিতাৰ শিৰোনাম আবেলি পৰত স্মৃতি এপাতত কবি অজয় দাও আৰু আবৃত্তিকাৰ মিজু অসম। উদৈক্য ধ্বংসনিচ্ছা মৃত্যুৰ দুৱাৰদলিতে প্ৰতিটো চিগাৰেটৰ ধোঁৱাৰে আঁকিছো তোমাৰ মোৰ চিনাকি আবেলি ক্ষণবোৰ। আশা প্ৰেম আৰু সৰু সৰু হাজাৰ হাজাৰ ধূলিৰে আকীৰ্ণ পথ। তোমাৰ মনত পৰেনে আবেলি ক্ষণবোৰ? তোমাৰ লিখিৰী হাতৰ আঙুলিৰে মোৰ হৃদয় কোঠাত জ্বলোৱা বন্তি ক্ষণবোৰ। আৰু সেই যে তোমাৰ দুই কাণত থকা সোণবৰণীয়া কাণফুলিৰ জোৰে যেন তুমি জ্বলোৱা প্ৰতিটো বন্তি পোহৰ এক অপূৰ্ব নাচন দিছে। অ' স্বাথী, আজি তুমি নীৰৱ। মোৰ প্ৰতিটোৰ স্মৃতিৰ গুহাৰ দম্বুৰ মাজত সমুজ্জ্বল দুপাৰীত তোমাৰ দুচকুৰ মাজত মই ৰচিলোঁ স্বপ্নৰ পাখি মেলা সপোন। আৰু যেন মোক মাতিছে সেই বিষাদ দম্বুৰৰ মাজলৈ। এবাৰো নুসুধা নেকি কেনে আছো? ব্যৰ্থ মোৰ হৃদয়ত আজি আকৌ খেপিয়াই চালোঁ তুমি তুমি লগা সুবাসবোৰ। আৰু কি জানা, তুমি মই পতা স্বপ্নৰ কাৰেং স্মৃতিবোৰ মই আজিও জ্বলাই দিব নোৱাৰিলোঁ না পেলাই দিব নোৱাৰিলোঁ। বেয়া নাপাবা, তোমাক লৈ মোৰ জীৱনৰ স্মৃতিৰ এপাতত মোৰ বিষাদৰ একলম লিখিলোঁ সজীৱ কৰিবৰ বাবে মোৰ নিসংগতাৰ সংগীভাৱে।